Hello guys, welcome to my YouTube channel. নমস্কাৰ সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। মই আজি আমাৰ মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান চাবলৈ যাবলৈ ওলাইছো। এই জন্মস্থানখন লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত আছে আৰু ভাবিলো মোৰ লগতে আপোনালোককো দেখাও এই জন্মস্থানখন। সো ভিডিওটো শেষলৈকে চাই থাকক। সো মই পামহি আৰু বেছি দূৰ নাই। অৱশেষত মই আহি পালোহি। এতিয়া মই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থানৰ গেটৰ সন্মুখত উপস্থিত হৈছোহি আৰু এতিয়া মই ভিতৰ চৰালৈ প্ৰৱেশ কৰিবলৈ ওলাইছো। এতিয়া মই পুখুৰীটোৰ পাৰলৈ গৈ আছো। ইয়াতে বহুত ডাঙৰ ডাঙৰ মাছ আৰু কাছ আছে। ইয়াতে বিস্কুট দিয়াৰ লগে লগে মাছবোৰে খাবলৈ উঠি আহে। আৰু এটা দিওঁ, সেয়া চাব। এয়া দেখিছে আপোনালোকে? এয়া চাওক আপোনালোকে কি ধুনীয়া ধুনীয়া ফুল লাগি আছে ইয়াতে। আপোনালোকে কিন্তু ফুলবোৰত ভুলতো হাত নিদিব দেই, ইয়াতে চাইনবোৰ্ড লগাই থোৱা আছে। ফুল গছত হাত নিদিব। দেখিছে আপোনালোকে কি ধুনীয়া পৰিৱেশ ইয়াতে। গৈ আছো। গৰম বহুত, ৰ'দ দি আছে। ইয়াতে গড় বনাই থোৱা আছে। আপোনালোকে জানেই অসমৰ বিখ্যাত এশিঙীয়া গড়। এতিয়া মই আপোনালোকক ভিতৰ চৰাটো দেখাই আছো। ইয়াতে বহুত পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিছে। এয়া অনন্ত শয্যা। আপোনালোকে ভাদ মাহত ইয়ালৈ আহিলে খুব ভাল পাব, কিয়নো ভাদ মাহটোত ইয়াতে আইসকলে নাম কীৰ্তন কৰেহি। সেয়া চাওক। বাহিৰৰ পৰিৱেশটো খুব ধুনীয়া ইয়াতে। এইটো এটা পুখুৰী। এইটো আৰু এটা নামঘৰ আছে ইয়াতে। এই ঘৰকেইটা যে দেখিছে আপোনালোকে, এই ঘৰকেইটা অতিথিশালা হয়। ইয়াতে দূৰ দূৰণিৰ পৰা ভকত বৈষ্ণৱসকল আহি থাকেহি। এতিয়া মই আপোনালোকক দেখাবলৈ গৈ আছো পাটনাথ। এই পাটনাথৰ পৰাই গুৰুজনাই স্নান কৰিছিলে। আপোনালোকক দেখাই আছো। এয়া চাওক। আৰু এয়া হৈছে গুৰুগৃহ।
এতিয়া মই ভিতৰলৈ সোমাবলৈ ওলাইছোঁ আহকচোন চাওঁ ভিতৰত কি আছে যিহেতু এতিয়া গধূলি হৈ আহিছে মই আজি ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি আজি মোৰ ভিডিঅ'টোত কিবা ভুলভ্ৰান্তি হৈছে আপোনালোকে প্লিজ মোক ক্ষমা কৰি দিব সো ফাইনেলি মই এতিয়া ঘৰ আহি পালোঁ মোৰ আজি খুব ভাল লাগিল মানে ইমান সুন্দৰ পৰিৱেশ আপোনালোকৰ যদি আজি ভিডিঅ'টো চাই ভাল লাগিল দেন প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব আৰু তলত থকা বেল আইকনটো দবাই দিব যাতে মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে নটিফাই হৈ যায় থ্যাংকস ফৰ ৱাচিং দিছ ভিডিঅ' বাই লাভ ইউ অল